আজি আমি শিকিম লাভ আৰু লোকচান কেনেকৈ ওলাব লাগে। ঠিক আছে, লাভ আৰু লোকচান কেনেকৈ ওলাব লাগে, আজি লাভ আৰু লোকচানৰ ওপৰত সম্পূৰ্ণ ভিডিঅ'টো। ফাৰ্ষ্টত লাভ আৰু লোকচান ওলাব গ'লে ফাৰ্ষ্ট আমি জানি ল'ব লাগিব লাভ ওলোৱা সূত্ৰটো। ঠিক আছে, আমি কেতিয়া গম পাম যে কোনো এটা বস্তু আমাৰ লাভ হৈছে না লোকচান হৈছে, কেনেকৈ গম পাম? ফাৰ্ষ্ট আমি কি কৰিব লাগিব, যদি আমাৰ কিনা দাম বেচা দামতকৈ বেছি হয়, কিনা দাম মানে কষ্ট প্ৰাইচ যদি সেলিং প্ৰাইচতকৈ কম হয় তেতিয়া আমাৰ লোকচান হ'ব। যেতিয়া আমাৰ সেলিং প্ৰাইচ কষ্ট প্ৰাইচতকৈ বেছি হ'ব তেতিয়া কি হ'ব? আমাৰ লাভ হ'ব। লাভ ওলাব লাগিলে কি কৰিব লাগিব? আমাৰ বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিব লাগিব। ঠিক আছে, বেচা দামৰ পৰা কিনা দাম কম হ'লে আমাৰ তেতিয়া কি হ'ব? লাভ ওলাব। আৰু কেতিয়াবা যদি আমাৰ কিনা দাম বেচা দামতকৈ কম হয়, ধৰ আমি এটা বস্তু 10 টকাতে কিনি 8 টকাত বিক্ৰী কৰিছোঁ, তেতিয়া আমাৰ লাভ হ'ব না লোকচান হ'ব? লোকচান হ'ব। যেতিয়া লোকচান হ'লে আমি সূত্ৰটো কি কৰিম? কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰিম, তেতিয়া আমাৰ লোকচান ওলাই যাব। ঠিক আছে, এতিয়া চোৱা যে লাভৰ শতাংশ কেনেকৈ নিৰ্ণয় কৰিব লাগে। লাভৰ শতাংশ নিৰ্ণয় কৰিবলৈ কি কৰিব লাগিব? যিমান আমাৰ লাভ হৈছে লাভখিনি ওলাই ল'ব লাগিব আগতে। ধৰা 100 টকাৰ পৰা আমি 120 টকা এটা বস্তু বিকিলোঁ 100 টকা দি কিনি, তেতিয়া আমাৰ লাভ কিমান হ'ব? 120ৰ পৰা কিমান হ'ব? 100 মাইনাছ হ'ব আৰু 20 হ'ব 20। ঠিক আছে, 100 টকাৰ বস্তু এটা কিনি 120 টকা বিক্ৰী কৰিলে আমাৰ কিমান টকা লাভ হয়? 20 টকা লাভ হয়। তো লাভ ওপৰত হ'ব আৰু তলত কিনা দাম কিমান আছিল? 100 ওপৰত লাভটো কিমান টকা লাভ হৈছে? পূৰণ 100%। ঠিক আছে, তেতিয়া আমাৰ কিমান হ'ব? লাভৰ শতাংশ কিমান হ'ব? 20। মানে 100 টকা বিক্ৰী কৰি আমাৰ কিমান টকা লাভ হয়? 20 টকা লাভ হয়। তেতিয়া শতাংশত কিমান হ'ব? 20% লাভ হ'ব। ঠিক আছে, এতিয়া চোৱা লোকচান ল'ব গ'লে কি কৰিব লাগিব? আমিতো গমেই পাইছোঁ কিনা দাম যদি বেচা দামতকৈ বেছি হয় তেতিয়া আমাৰ লোকচান হ'ব। লোকচান ওলাই ল'ম। ধৰা 12 টকা লোকচান হৈছে, কিমান টকাৰ ভিতৰত? 50 টকাৰ ভিতৰত। তেতিয়া 100 পূৰণ কৰিম। শতাংশ ওলাব গ'লে 100 পূৰণ কৰিব লাগিব। কাটাকাটি কৰি কি হ'ব? 5 ৰে 2 বাৰ যাব গ'ল, 50 2 বাৰ গ'ল, 12 2 24। কিমান হ'ব? 50 টকা বস্তু এটা কিনি আমি 12 টকাৰ লছত বেছি, কিমান শতাংশ আমাৰ লোকচান হ'ব? 24%। ঠিক আছে, তাৰপিছত নেক্সট চোৱা। এতিয়া চোৱা, কেতিয়াবা আমাক যদি দিয়া থাকে কিনা দাম দিয়া থাকে আৰু কিমান শতাংশ লাভ হৈছে লাভটো দিয়া থাকে, তেতিয়া আমি কি ওলাব লাগিব? বেচা দাম ওলাব লাগিব। যদি আমাৰ লাভৰ ক্ষেত্ৰত, যেতিয়া আমাৰ লাভ হয় লাভৰ ক্ষেত্ৰত, ঠিক আছে, লাভৰ ক্ষেত্ৰত কোনো এটা বস্তু যদি আমি কিনা দাম ধৰা 100 টকাতে কিনা দাম 10% লাভ হৈছে, তেতিয়া আমাৰ বেচা দাম কিমান হ'ব? এনেকুৱা ওলাব লাগে। কি কৰিম আমি? এই বেচা দামৰ যিটো সূত্ৰ আছে এই সূত্ৰত বহাই দিম। বেচা দাম ইকুৱেল টু 100 আৰু কিমান ধৰা 10% লাভ হৈছে, 10% কিমান টকাৰ ভিতৰত? ধৰা 500 টকাৰ ভিতৰত। তেতিয়া এইখিনি ওপৰখিনি প্লাছ হ'ব, প্লাছ হৈ কিনে 110 হ'ব, 110 আৰু এইখিনি 500 পূৰণ হৈ গ'ল। এইখিনি কাটাকাটি যাব, যিখিনি ওলাব সেইখিনি আমাৰ বেচা দাম ওলাই যাব। ঠিক আছে, এইটো হ'ল বেচা দাম ওলোৱাৰ ফৰ্মুলা। এতিয়া লোকচানৰ ক্ষেত্ৰত কেতিয়াবা যদি আমাৰ লোকচান হয়, লোকচানৰ ক্ষেত্ৰত কি হ'ব? ধৰা আমি এটা বস্তু 50 টকাত কিনি 150 টকাত কিনি 15% লোকচানত বিক্ৰী কৰিলোঁ। কি হ'ব আমাৰ? যিখিনি আমাৰ লোকচান হৈছে লোকচানখিনি 100%ৰ পৰা 15% বিয়োগ কৰাৰ পিছত 100 দি হৰণ পূৰণ কিনা দাম যিখিনি আছে সেইখিনি আমাৰ যিখিনি ওলাব এনসাৰ সেইখিনি আমাৰ বেচা দাম। তোমালোকে এটা কাম কৰা, এই সূত্ৰবিলাক ভালকৈ লিখি লোৱা। এতিয়া আমি এক্সাম্পল উদাহৰণ কিছুমান কৰিম, তেতিয়া ভালকৈ বুজি পাবা। ঠিক আছে, নেক্সট সূত্ৰটো চাওঁ আমি। এতিয়া চোৱা, লাভৰ ক্ষেত্ৰত কেতিয়াও আমাৰ কি দিয়া থাকিব? বেচা দাম দিয়া থাকিব আৰু কিমান শতাংশ লাভ হৈছে লাভটো দিয়া থাকিব। তেতিয়া আমি কিনা দাম ওলাব লাগে। তেতিয়া কি কৰিম আমি? কিনা দাম সমান 100 হৰণ 100 যোগ লাভৰ শতাংশ যিমান আছে পূৰণ বেচা দাম, এইটো যদি আমি মানগিলা বহাই দিওঁ আমাৰ কিনা দামটো ওলাই যাব। ঠিক আছে, এতিয়া লোকচান, যদি কেতিয়াবা আমাৰ লোকচান হয়, লোকচানৰ ক্ষেত্ৰত যদি আমাৰ কিনা দাম ওলাব দিয়ে কি কৰিম আমি?
ওপৰত 100 হ'ব আৰু তলত হ'ব 100ৰ পৰা যিমান শতাংশ লোকচান হয় লোকচানখিনি ইয়াতে লিখিম তাৰপিছত পূৰণ যিমান টকা বেচা দাম থাকে সেইখিনি পূৰণ কৰি দিম আমাৰ কি ওলাই যাব লোকচান ওলাই যাব ঠিক আছে এইকেইটা সূত্ৰ মুঠ 6টা সূত্ৰ দিয়া হ'ল 6টা এই 6টা সূত্ৰ ভালকে মনত ৰাখিবা এটা গণিত তোমাৰ লাভ লোকচানৰ পৰা ভুল নহয় এই 6টা তোমাৰ যে ফৰ্মুলা আছে এই 6টা সূত্ৰৰ পৰাই তোমাৰ গোটেইকেইটা লাভ লোকচানৰ গোটেইকেইটা মানে গণিত আহিলে ঠিক আছে যিকোনো এক্সাম দিয়া তুমি কম্পিটিটিভ এক্সাম দিয়া তুমি ধৰা কিবা এসএসসি কাৰণে এক্সাম দিব গৈছা গ্ৰেড 4 ৰ কাৰণে গ্ৰেড 3 কাৰণে এক্সাম দিব গৈছা সবৰে পৰা ইয়াৰ পৰা কমন পৰিব ঠিক আছে তো এই 6টা সূত্ৰ যে আছে এই 6টা সূত্ৰ মনত ৰাখিবা তোমাৰ লাভ আৰু লোকচানৰ এটা গণিত ভুল নাযায় ঠিক আছে এতিয়া আমি কেইটামান এক্সাম্পল লৈ আলোচনা কৰিম তেতিয়া ভালকে বুজি পাবা ঠিক আছে সো এতিয়া ফাৰ্স্ট এক্সাম্পল 1 এক্সাম্পল 1 ত আমাক কি দিয়া আছে এক্সাম্পল 1 ত চোৱা আমাক কি কৈছে এটা ঘড়ী 250 টকাত কিনি যদি তোমাৰ কি হয় 60 টকাত বিক্ৰী কৰা হয় এতিয়া লাভ কিমান হ'ব আমাক ওলাব লাগে লাভ কিমান টকা হ'ব আৰু লাভৰ শতাংশ ওলাব লাগে ফাৰ্স্ট কি কৰিম আমাক কি দিয়া আছে সলিউশনত কি লিখিম আমি সলিউশনত লিখিম আমি ফার্স্ট কি দিয়া আছে চোৱা দিয়া আছে কি দিয়া আছে আমাৰ ঘড়ীৰ কিনা দাম ঠিক আছে ঘড়ী এটাৰ কিনা দাম কিমান দিছে আমাক কিনা দাম দিছে তোমাৰ 250 টকা আৰু বেচা দাম কিমান দিছে ঘড়ী এটাৰ বেচা দাম দিছে তোমাৰ 260 টকা এটা আমাক কি ওলাব আছে কিমান টকা লাভ হৈছে এতেকে লাভ মানে কি হ'ব আমাৰ বেচা দাম মাইনাস কিনা দাম বেচা দাম মাইনাস কিনা দাম কিমান টকা হ'ব আমাৰ কিমান টকা দিছে বেচা দাম কিমান হৈছে 260 টকা কিনা দাম কিমান আছিল 250 টকা তো কিমান টকা লাভ হ'ল আমাৰ লাভ হ'ব তোমাৰ 10 টকা ঠিক আছে 10 টকা লাভ হ'ব আমাৰ এতিয়া কি কৈছে কিমান টকা লাভ হ'ল এখিনি লিখিলো শতকৰা লাভ কিমান হ'ব এতিয়া শতকৰা কিমান লাভ হ'ব এখিনি ওলাব লাগে ঠিক আছে শতকৰা লাভ ওলাব গ'লে আমি কি কৰিব লাগিব শতকৰা লাভ ওলাব গ'লে আমি কি কৰিব লাভৰ শতাংশ ভালকে মন দিবা লাভৰ শতাংশ সূত্ৰটো কি আছিল ওপৰত লাভ তলত কি আছিল তলত আছিল তোমাৰ কিনা দাম পূৰণ কিমান আছিল 100% কাৰণ আমি শতাংশটো ল'ব লাগে সেইকাৰণে 100 দি পূৰণ কৰিছো লাভ কিমান হৈছে 10 টকা কিনা দাম কিমান আছিল আমাৰ 250 টকা ঠিক আছে এটা কাটি কৰা এই শূন্য দি কাটি দিব তো শতাংশত আছে 5 দি কিমান যাব 5 দি 25ক 5 বাৰ 10ক কেইবাৰ যাব 2 বাৰ ঠিক আছে 5 দি কেইবাৰ যাব 10ক 2 বাৰ 5 দি 10ক এবাৰ তো কিমান হ'ব 2 পূৰণ 2% মানে কিমান শতাংশ 4% এতিয়া চোৱা ঘড়ী এটা আমি 250 টকাত কিনি 260 টকাত বিক্ৰী কৰিলে আমাৰ লাভ হ'ব 10 টকা যদি শতাংশটো ল'ব দিয়ে আমাৰ কিমান শতাংশ লাভ হ'ব 4%। এবাৰ 2 নম্বৰ एग्जांपल চোৱা 2 নম্বৰ উদাহৰণটো চোৱা 2 নম্বৰত কি কৈছে আমাক এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15% লাভ হ'ব এতিয়া আমাক কি ওলাব দিছে বেচা দাম ওলাব দিছে না নাই বেচা দাম ঠিক আছে আমি সূত্ৰটো কি পাইছিলো যে বেচা দাম ওলোৱা যদি লাভ হয় লাভ এটো সূত্ৰটো কি আছিল আগতে কি দি আছে সেইখিনি লিখি লোৱা দিয়া আছে কলমৰ কিনা দাম কিমান দিয়া আছে 60 টকা লাভৰ শতাংশ কিমান আছে
15%। এতিয়া আমি বেচা দাম ওলোৱা সূত্ৰটো কি আছিল? বেচা দাম লাভ হলে যিটো লাভৰ আছিল, ঠিক আছে, যে লাভ হয় লাভৰটো বেচা দামৰ সূত্ৰটো কি আছিল? আমাৰ বেচা দাম সমান 100 যোগ লাভৰ শতাংশ হৈছে 15%। বুজি পাইছা? তাৰপিছত ডিভাইডেড বাই 100। আমাৰ কিনাৰ দাম কিমান আছিল? 60 টকা। ঠিক আছে, এতিয়া চোৱা, এই শূন্য কাটি দিলো, কিমান হল? 10,6। আৰু এটা লাইন লিখি লোৱা। নেক্সট চোৱা, আমি পালো কি? ওপৰত 100 কিমান পাম? 115। তলত 100 পূৰণ 60। এই শূন্য কাটি দিলো। তাৰপিছত 5 দি কেইবাৰ যায়? 5 দি তোমাৰ যাব দুবাৰ। 5 দি কেইবাৰ যাব? 2। আৰু তোমাৰ থাকিল 153। 5 দি 23 বাৰ যাব। 2 দি কিমান যাব? 3 বাৰ যাব। 23 into 3, 3 3 গুণ 9, 6, 69। তো আমার বস্তুটো বেচার দাম কিমান হ'ব? বেচার দাম হ'ব এটাকে নির্ণয় বেচার দাম কিমান হ'ব? 69 টকা। বুঝি পাইছে না নাই? আমার 60 টাকাত কিনিলো 15%, লাভত বেচিলো। আমার 15% লাভত বেচা সূত্রটি কি আছিল? লাভত বেচা সূত্রটি কি আছিল? সূত্রটি আছিল, এটা আছিল না নাই? সূত্রটো এইটো আছিল। এই সূত্ৰত আমি যিখিনি দিছে বহাই দিলো মানখিনি। 60 ইয়াতে 60 বহাই দিলো, কিনা দাম উঠাই কিনা দাম। ওপৰত আমাৰ 100% সূত্ৰৰে, আৰু লাভৰ কিমান? 15%। এইখিনি বহাই দিলো, বহাই দি কাটাকাটি কৰি কিমান পালো? 26 পালো। এতিয়া নেক্সট এক্সাম্পল চোৱা। এতিয়া এক্সাম্পল 3 চোৱা, ঠিক আছে। সলিউশন আমাক কি দিছে চাই লোৱা। কি দিছে চাই লোৱা। দিয়া আছে কি দিয়া আছে? আমার মোবাইলটোৰ বেচা দাম দিয়া আছে। বেচা দাম কিমান শতাংশ দিয়া আছে? শতাংশ নহয়, কিমান টকা দিয়া আছে? 13,500 টকা। কিমান পাৰ্চেণ্ট লোকচান হৈছে? লোকচান হৈছে তোমাৰ 20%। এবার আমি কি ওলাব লাগে? কিনা দাম ওলাব লাগে। ঠিক আছে, কিনা দাম ওলোৱা সূত্ৰটো কি আছিল? কিনা দাম ওলোৱা সূত্ৰটো আমাৰ যদি লোকচান হয়, লোকচান হলে কিনা দাম ওলোৱা সূত্ৰটো কি আছিল? ওপৰত 100 লিখিলো, তলত কি আছিল? 100 মাইনাস লোকচান শতাংশ। কিমান শতাংশ লোকচান হৈছে? তাৰপিছত আমাৰ বেচাৰ দাম কিমান আছিল? বেচাৰ দাম এইটো আমাৰ সূত্র আছিল। এই সূত্ৰত এতিয়া গোটেইখিনি মান বহাই চাও কি হয়। ঠিক আছে, তো মানখিনি বহাই দিও। আমাৰ কি হ'ব? কিনা দাম ওলাব লাগে। কিনা দাম সমান 100। কিমান শতাংশ আছিল লোকচান? 20%। কিমান টকা আছিল বস্তুটোৰ দাম? 500। এতিয়া চোৱা, 100 100 পৰা 20 গ'লে কিমান থাকে? 80 into 13,500। ঠিক আছে, এই কাটি দিলো, ঠিক আছে। ইয়াতে 4 দি 4 বাৰ, 4 দি 2 বাৰ। এতিয়া কি কৰিম আমি? এইখিনি কাটিম, এইখিনি 2 দি কেইবাৰ যাব? 2 দি গ'ল তোমাৰ 6 বাৰ, থাকিল 7, তাৰপিছত আহিল তোমাৰ 7 5 35 টকা কাটি লোৱা। কিমান হ'ব? 2 দি কাটিলে 6,750 টকা। এতিয়া 4 পূৰণ 6,750 কিমান টকা হ'ব আমাৰ? ক্যালকুলেশন কৰিলো, এইখিনি ক্যালকুলেশন কৰি ইমান পাবা। ঠিক আছে, তোমাৰ 2 দি কাটিলো, 4 দি কাটিলো,
এইখিনি কাটাকাটি কৰি ক্যালকুলেশন কৰি এইখিনি পাবা এইখিনি ক্যালকুলেশন কৰি নিজে কৰিবা ঠিক আছে এইখিনি যদি তোমাৰ বস্তুটোৰ বেচা দাম ইমান হয় 20% লোকসানত তেতিয়া তোমাৰ কিনা দামটো কিমান হ'ব 16875 নেক্সট ওয়া 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে যদি 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকসান নিৰ্ণয় কৰা ঠিক আছে আমি কি কৰিম সলিউশন দিয়া আছে কি এইখিনি লিখি লম দিয়া আছে কি দিয়া আছে আমাৰ 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ সমান ঠিক আছে 10টা কলমৰ বিক্ৰী দাম সমান কেইটা 8টা কলম এইখিনি লিখিব পাৰা লিখিব পাৰা ঠিক আছে আমি কি কৰিম ধৰি লম ধৰা হল মোৰ কলমৰ কি দাম ওলাব দিছে ধৰা হল এটা কলমৰ কিনা দাম কি হ'ব x টকা ঠিক আছে এতিকে 8টা কলমৰ কিনা দাম হ'ব 8x টকা কেনেকৈ হল যে এটা কলমৰ যদি x টকা হয় 8টা কলমৰ দাম কি হ'ব 8 পূৰণ x তো 8x টকা ঠিক আছে এতিয়া আমাৰ কি হৈছে 10টা কলমৰ বেচা দাম সমান কেইটা কলমৰ সমান হয় 8টা কলম কিনা দামৰ সমান হয় ইমান টকা ওকে নেক্সট এটা কি কৰিম আমি এতিয়া এটা কলমৰ বেচা দাম কিমান হ'ব 8x ক 3 দি হৰণ কৰি দিম তো ইমান টকা হ'ব কাটাকাটি কৰিলে কৰিব পাৰা নকৰিলে একো নাই 2 দি যাব 4 বাৰ 2 দি যাব 5 বাৰ তো 4/5x টকা এটো কি পালো আমি এটা কলমৰ বেচা দাম পালো ঠিক আছে আমি কি কৰিম এতিয়া কি গম পালো যে কিনা দাম বেছি নে বেচা দাম বেছি কিনা দাম বেচা দামতকৈ বেছি ঠিক আছে তো গতিকে লিখি দিবা গতিকে আমাৰ লাভ হল না লোকসান হল লোকসান হ'ব নিশ্চয় কারণ আমার কিনা দাম বেশি বেচা দাম কম তো আমার এটু কি হল লোকসান হল এতিয়া লোকসানৰ সূত্ৰ ওলোৱা লোকসানৰ শতাংশ মানে কিমান টকা লোকসান হল লোকসান কিমান টকা হল লোকসানৰ লগে কি কৰিব লাগিব কিনা দাম x কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰিব লাগিব 4x/5 টকা বুঝিছে এইখিনি আমি লখাগুলৈ মানে এলসিএম লম 5x - 4x/5 কিমান হ'ব 5x ৰ পৰা 5x ৰ পৰা 4x গলে x থাকিব তলত 5 থাকিব ইমান টকা আমাৰ ইমান টকা লোকসান হ'ব ঠিক আছে এতিয়া লোকসানৰ পৰা আমি কি ল'ব লাগে মই কৈছে কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকসান নিৰ্ণয় কৰা এতিয়া আমাৰ শতকৰা লাভ বা লোকসান ল'ব লাগে আমাৰ লোকসান হৈছে এতিয়া কি লিখিম আমি লোকসানৰ শতাংশ লোকসানৰ শতাংশৰ সূত্ৰটো কি আছিল ওপৰত লোকসান তলত কি লিখিম আমি ওপৰত লোকসান তলত কিনা দাম পূৰণ 100% লোকসান কিমান টকা হৈছে আমাৰ x/5 টকা কিনা দাম কিমান আছিল আমি ধৰি লৈছো x বুলি আৰু 100% দি পূৰণ কৰিম ঠিক আছে এতিয়া চোৱা 100 ওপৰত যে পূৰণ হৈ থাকিব x/5 * 100 / x 5 দি 100 যাব তোমাৰ 25 বাৰ তো কিমান হ'ব ওপৰত 25x/x x কাটা যাব কিমান হ'ব 25% আমাৰ কি হ'ব এবাৰ নিৰ্ণয় কি লিখি লবা আমাৰ লোকসান কিমান শতাংশ হ'ব লোকসান হ'ব
নিৰ্ণয় এতেকে নিৰ্ণয় লোকচানৰ শতাংশ কিমান হ'ব 25%। লোকচানৰ শতাংশ 25% হ'ব। এইখিনি আজি আৰু নেক্সট আলোচনা কৰিম আমি বেলেগ ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং।